হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? তো আজি আমি আহিছোঁ শিৱসাগৰৰ তলাতল ঘৰ চাবলৈ। তো ব'লক আমিও চাওঁ আৰু লগতে আপোনালোকো দেখাওঁ। এই সিফালে আছে তলাতল ঘৰটো, সেইটো হ'ল আমাৰ গোলা মহল। তাত আমি নাযাওঁ, তাত মানে গোলা বাৰুদবিলাক থোৱা হৈছিল। এতিয়া আমি যাম ডাইৰেক্ট তলাতল ঘৰ। তো আজি আমি আহিছোঁ তলাতল ঘৰ। তো তলাতল ঘৰ পিছফালে আছে, তাৰ আগতে আমাৰ ইফালে আছে আমাৰ টোপ আছে, টোপকেইটা আছে, চনু আছে আমাৰ চনু ভাই। তো এইফালে টোপ তিনিটা আছে। মানুহ যে কয় 40 টোপ কি চালামি, সেই ইমান দি দিয়ে কি ক'ব মানে আপকি ইস বাতৰ पर 40 টোপ কি চালামি কয় না কথাটো। তো সেই কথা মানে টোপবিলাক এইফালে আছে, চাওক কিমান ডাঙৰ ডাঙৰ টোপ। পিছফালে আছে গুডু ভাই, পুৰা আমাৰ মানে ৰফতাৰ বাবা। তো সেইফালে আমাৰ আছে চনু ভাই, মইতো আছোঁ। সেইটো মেইন গেটটো, সেইফালে আপোনাৰ আহিব লাগিব। এইবাৰ টিকট ল'ব লাগে, আপোনাৰ অনলাইন ল'ব পাৰে, কেছ ল'ব পাৰে। অনলাইন আপোনাৰ 20 টকা, কেছ ল'লে 25 টকা। চ' অনলাইনটো ব্যৱস্থা কৰি আহিব, 5 টকা বাচি যাব। এই অৰ্ডাৰ মানে বেগ লাগি আছে অলপমান, কি কৰিব আৰু কেমেৰামেন দুটাৰ কাম নাই। ৰ'ব পৰিছোঁ চ' ব'লক আমি আৰম্ভ কৰোঁ। তুমি দিয়াচোন এতিয়া মোৰ লগত আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰক। ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ গুডু আমাৰ সাহায্য সম্পাদক, আমাক সহায় কৰি মানে কি দেখা আছে দেখা আছে ইয়াৰ দেখম দে। এতিয়া আমাৰ বেগ আহি গ'ল, আমাৰ কি সাহায্য সম্পাদক না সাহায্য গুডু খালটো। এতিয়া আমি ভিডিঅ'টো আৰম্ভ আমাৰ কেমেৰামেন মিষ্টাৰ চনু আলিৰ সৈতে আমি আৰম্ভ কৰোঁ। চাই থাকক আমাৰ এই ভিডিঅ'টো, বহুত মানে মনোৰঞ্জন, ভয় লগা ভিডিঅ', অলপমান হৰৰ হ'ব পাৰে, ভয় লগা হ'ব পাৰে দেই। আমি নিজে ৰাস্তা পাহৰি যাব পাৰোঁ। ফাৰ্ষ্ট কদম দিলোঁ ইয়াতে, ওপৰত যাম আমি। 1 2 গ'লোঁ, ব'লক। এইবিলাক এটা খবৰ আপোনালোকে মনত ৰাখিব যে এইবিলাক কিমান কষ্টত বনাইছে। আজিৰ দৰে মানে মিস্ত্ৰীত বনোৱা নাই, বহুত কষ্টত বনাইছে এইবিলাক, বহুত সময় লাগে। কৈ দিওঁ আপোনালোক, এই ঘৰটো বনাইছে 1698ত, মানে আৰম্ভ কৰিছে ৰুদ্ৰসিংহই। তো পিছত এইটো ঘৰটো মানে বনাই বহুত টাইম লাগেতো। তো ৰাজস্ব সিংহই মানে শেষ কৰিছে। আৰু এই ঘৰটো হ'ল আমাৰ শূন্যৰ মানে আৱাসস্থল। কোনটো? এই মানে যিটো তলৰ ঘৰটো আছে শূন্যৰ আৱাসস্থল। আৰু এইটোৰ মানে তলত আছে, তলত 4টা ফ্ল'ৰ আছে, ওপৰত 3টা ফ্ল'ৰ আছে। তো আমি ওপৰত আছোঁ একদম, তলত যাম, সেনেকুৱা কি আছে নাজানো, চাব লাগে ভালকৈ। আৰু বহুতে কয় ইয়াৰ মানে তলত একবাৰ গ'লে মানে ওলাই আহিব নোৱাৰি। আৰু এই তলৰ মানে ফ্ল'ৰটোত আৰু এটা ফ্ল'ৰ ব্লক কৰাই আছে অলৰেডি, এনেকুৱা হৈছে। আৰু ইয়াৰ তলত মানে এনেকুৱা সুৰংগ আছে, সেই সুৰংগতে আমি যদি যাওঁ, যদি মানে এটা মানে এতিয়া পৰা ব্লক কৰা আছে, সেই সুৰংগত যদি আমি যাওঁ, তো আমি গৈ এই 2.5 কিলোমিটাৰ মানে ঠাইত যাই কিনে আমি দিখৌ নদী পাম, সেই সুৰংগৰে। এবাৰ মানে ইংৰাজ আহোঁতে এজন মানে সৈন্যই তাতে লুকাই আছিল। সেই লুকাই কাৰণে মানে সেই সুৰংগই দিয়ে দিখৌ নদী বেছি, সেই গম পাওঁ কিনে ইংৰাজী এবাৰ সেই সুৰংগটো ব্লক কৰি দিছিল। সিহঁতৰ বহুত সৈন্যকে মৰছি মানে সেই সুৰংগ যাৰ কাৰণে সি পিছে আৰু মৰিছে, বহুত মানুহ মৰছে। সেই তেনেকুৱা এটা কাহিনী আছে, বহুত খাতাৰনাক কাহিনী, বহুত ডাঙৰ বস্তু এইটোৱে। গাইজ আপোনাৰ এটা বস্তু দেখাইছোঁ মই, তো এইফালে চাব পাৰে। তো খিৰিকীটা চাওকচোন কেনেকৈ আছে, মানে এটা সেয়াত আছে। ইয়াৰ অৰ্থ মানে কি, এনেকৈ মানে তলৰ ফালে গৈয়ে আছে আৰু এইফালে মানে তলৰ ফালে গৈয়ে আছে। মানে এই ওপৰত এই 3টা ফ্ল'ৰ আছে, 1 2 3টা ফ্ল'ৰ আছে। তলত মানে আৰু আছে, মানে গম পায় আৰু অনুমান কৰিব পাৰি। কেনেকুৱা টাইপত বনাইছে, চিধাকৈ নাই আৰু বস্তুবিলাক বেলেগ কি আৰু। এতিয়া মেইনটি কৰিম ভিডিঅ'টো আৰম্ভ, লাইটটো জ্বলি যাওঁ ৰ'ব, এণ্ট্ৰি কৰি দিলোঁ এতিয়া। চেয়াৰ দিছে আগতে ৰজা গ'লে ইয়াতে গৈছিল নেকি চেয়াৰখনত? বেলেগ মানে কিমান পুৰণা বিশ্বাস হ'ব আপোনাৰ এইবিলাক? আজিৰ পৰা 500-600 বছৰ আগত বুলি বিশ্বাস হ'বনে? এইগিলা আগতে ৰজা গ'লে মানে বৰষুণ আহিলেতো ব্যৱহাৰ কৰিছে। আমি হৰাবি আৰু এতিয়া চিমেণ্ট দিব নাছিল চিমেণ্ট দেখিলে ক'ত চিমেণ্ট দিছে, ক'ত চিমেণ্ট হয়, ক'ত চিমেণ্ট দিছে হয়।
চিমেণ্ট নহয় গৰু কি গৰু এমাহ কি চিমেণ্ট নহয় হে বালাৰ মাখা অ' ঘৰটো বেছি ৰূপ কৰিছে হ'ব জয়িত ই সোমাই বিচাৰ পাব চিমেণ্টটো কেনে কথা ক'বা আহিছা ইফালে যাম চাহ অলপ বস্তু নাজৰা চাচোন নহ'লে একো নকৰিম ইফালে এটা আছে কি ঘৰ এটা কি তাৰমানে একৰ দিনত চাগাৰ গ'লে হাৰিছে কি দেখিছো কি দেখিব পাইছো যে গোবৰে হাগি আগলে হাগি পেলাই নিব দিছে কি দেখিব হৈছে ৰজাৰ দিনত মানে কি ৰজা ঘৰৰ অলপমান মানে অসম চৰকাৰে চাব লাগে আৰু এইটো এতিয়া তোৰ যাব লৈছোঁ দেই গুৰু যাব যাব উঠাও যাওঁ উঠি যা উঠাও যাওঁ লগ কৰাই আছে আমি তলত যাই আছো এতিয়া খালি মনত ৰাখবি আমি তলত গৈ আছো এতিয়া এটা বহুত ভয় দেই তলত কি চাফা হৈ যাবে মল্লিও আহি মোৰ উঠাওঁতে বাপদি বাচি যাম ক'ত যাবি দেই ইয়াতে আমাৰ চাকাল সোমাইছিল চাকালৰ মই লাইট দেখিছোঁ অ' ৰাস্তাটো মনত ব্ৰেইনটো হয় কি দেখিব পাইছো কণীও আছে চাওঁ হ'ব নালাগে কণী আছিলো আমাৰ সৰু মেলি ৰুমত আছিল ন ইফালে ইফালে কি ৰাখোচোন কি আছে বস্তুৰ ভয় চাব বেয়া ইমান ভগৰ তই ঘূৰি নে কিবা হ'ব বলাই চাকা চাওঁ এইটোৱে বিচাৰি আছিলোঁ মই বিচাৰি আছিলোঁ মই তো আমি ইয়াৰ পৰা চাই আছোঁ এতিয়া যে সেইফালে ব্লক হৈ আছে না তুই গম পাবি এতিয়া ব্লক হৈছে দুই নম্বৰ বেটেলিয়ান তিন নম্বৰ বেটেলিয়ান ব্লক হৈ আছে এইটো বাথৰুম অঁ ভাল বস্তু আছিল এটা বাথৰুম আছিল ইয়াক সবাই লাগিব গেৰাণ্টিটো ইয়াক সবাই লাগিব এনেকুৱা নাছিলে আগতে বাথৰুম কিন্তু আমি গম পাম যে এইফালে এখন দৰ্জা আছে দৰ্জা আছে পইচা ব্লক হৈ আছে কিন্তু হয়তো দৰ্জা আছে তো বলক আমি দেখাই আছো কি কি বনাইছি ন ভাব আকৌ মানে এইবিলাক মানে এনেকুৱা বনাইছে যাতে মানে বেলেগে ভাব মানে কিছুমানে ভাবতো নাই দে মানে নাই বেলেগে পঢ়াব কিন্তু এইবিলাক লোকে নাথাকো ভাবি আছে হে লাষ্ট গাইছ এইফালে যাওঁতাম এইফালে কি আছে আৰু এনেকৈ মানে বনাইছি সেই বস্তুটো ভাবক কি টেকনিকত বনাইছে দৰ্জা বিক্ৰী কৰা নাই দৰ্জা নাই হয় দৰ্জা আছে বাৰু তই কৈছে 7টা বিল্ডিং আছে বুলি কয় 7টা তো আণ্ডাৰগ্ৰাউণ্ডতে চাওঁচোন ইয়াৰ পৰা আমি কি দেখিছোঁ বহুত ডাঙৰ এটা ফাঁক এটা আছে ইয়াৰ পৰা গম পাম ওচৰত ঠাই যাওঁ কিমান ডাঙৰ ফাঁক গম পাম মই পাৰ লাগছি আৰু বহুত কষ্ট কৰি আপোনাৰ ভিডিঅ'টো চাই আছোঁ এতিয়ালৈকে দিলে হ'ব খুল যাম চিম চিম বুলি কৈ খুলি যাব নেকি এতিয়া ভাংচি হৈ কিন্তু এটা শূন্য আহোমৰ না বানাইছি আমাৰ নতুনকৈ বনাইছে আমাৰ ৰিপেয়াৰিং কাম চলি আছে ওপৰত জেগা দিওঁ মানুহ হয় বুলি কয়ো মানুহ হ'লে বুলিছোঁ নহয় ব্লক কৰা নকলা 7টা তলা আছে ক'ত তলা আছে দেখা পালে ক'বা দেখা নাই এই কথাটো এইটো হৈছে হতো ব্লকটো তুলিছে মাহা খুলি দিব দেই দুনিয়াৰ দৰ্জা দিছি দুনিয়াৰ বস্তু দিছি দুনিয়াৰ মানে ৰুম দিছি যাতে মানুহ কোনোবা বেলেগ মানুহ আহি যাতে অন্ত খায় আমি দেখিছা নাই কওঁ ওলাই আহিলোঁ বাহিৰ ওলাই আহিলোঁ সেইটো ৰাস্তা চিনি নাপালোঁ হয় নহয় আমি নাপালোঁ বেলেগ ক'ত পাব
আমিতো মানে সৈন্য মানে ভয় ভয়তো সোমাব ক'ত চিনি পাই আহিছে সেইকাৰণে আমি তো কামাই কৰিলোঁ দৰ্জা আছিল না গমে নাপাওঁ তেনেকৈ মানে আছিল এতিয়া কি আছে আৰু তলত গাইছ এতিয়া আছোঁ তলত ঘৰৰ ওপৰত আৰু মানে ইয়াতে বিচাৰি আছোঁ মই তলত যাব পৰা দৰ্জা কৈ দৰ্জাচোন নাই সেই বিচাৰি আছোঁ বিচাৰিয়ে পোৱা নাই নাজানো আৰু এইটো বোলে এটা মানে 7 মহলীয়া বুলি কয় কিন্তু আমি মানে 3টাহে মহলা গ'লোঁ চাগে মেবি কিন্তু তলত বা কি আছে নাজানো তলত আমি যোৱাই পোৱা নাই এতিয়ালৈকে কিন্তু পানীৰ তলতটো আছে এইটো ফিক্স আৰু এইবিলাকৰ তলতো যোৱাই নাই কোনফালৰ দৰ্জা আছে বিচাৰিয়ে পোৱা নাই তো ব'লক চাওঁ আমি বিচাৰি চাওঁ অলপ মানে এক্সপ্ল'ৰ কৰোঁ যিহেতু আমাৰ লগত গাইড নাই আমি নাজানো তো সিহঁতে মানে আমি ধন্দক লাগিবৰ কাৰণে এনেকৈ বনাইছে তো যদি সহজতে বিচাৰি পাওঁ নামটো তলত ঘৰ কিয় হ'ব নিশ্চয় কিবা এটা ৰহস্য আছে এইফালে যাওঁ আমি এতিয়া এইফালে ভিতৰত যাওঁ কি হয় চাই লওঁ কেনেকুৱা টাইপত আছে গম পাম পিছফালে আমাৰ গুৰু ভাই আছে চুনু আছে তো মই অলপ অকলে এক্সপ্ল'ৰ কৰি আছোঁ চাওঁ কি আছে ভিতৰত গাইজ ইয়াতেতো দৰ্জাও আছে এইবাৰ এতিয়া বাৰু এতিয়া লগ পোৱা হেল্ল' এইবিলাক গাইজ কিয় বনাইছে নাপাওঁ মই কিন্তু চবতে আছে গাইজ এই বস্তুবিলাক কি এনেকুৱা টাইপৰ বহুত আছে কি বস্তু বা তাতে মানে আমাৰ বাহিৰত ল'ৰা এজন আছে পূৰা ফটোৰ পোষ্ট দি আছে হা চ' মই ফটো এখন উঠাই ল'ম ইয়াক নহ'লে বেয়া পাব নহয় ল'ৰাজনে চ' ফটোখন উঠাই ল'লোঁ মই ইয়াক এনেকৈ অঁ ৰাস্তা বিচাৰিয়ে পোৱা নাই এইবাৰ ৰাস্তা আছে সেইকাৰণে গাইড দিলে বেলেগ গাইজ গাইড মানে বুজি পায় কিন্তু বনাইছে ঠিকে বনাইছে কাৰণ দৰ্জা ইমান মাহান দিছে আৰু ওপৰতো যাব পাৰি কিন্তু যাব আকৌ দি পাৰি কিয় নাপাওঁ ৰাস্তাই নাপালোঁ আমি ব্লক কৰি দিছোঁ নেকি ইয়াতে এটা বস্তু লক্ষ্য কৰিছোঁ মই মানে ইয়াৰ মেনেজমেণ্ট কমিটি ভাল নহয় তো বস্তুবিলাক যেনেকৈ তেনেকৈ থৈ দিয়ে গৰু মানে কিছুমান গৰু মানে সেই কৰিছে কিছুমানত মানে ছাগলী আছে সেনেকৈ মানে মেনেজমেণ্ট কমিটি ভাল নহয় তো চা দৰ্জা সকলোৱে দৰ্জা ক্লিয়াৰ কৰিব বহুত আছে তো এইবিলাকতো লৈছিল মানে চাব গ'লে আজিৰ হিচাপততো এইবিলাক বহুত বেয়া মানে কাম নাই আৰু কিন্তু যদি আমি চাব যাওঁ আজিৰ পৰা 500-600 বছৰ আগত তেতিয়া মানুহ ঘৰ কি ঘৰটো দূৰৰ কথা ভাল ঘৰ নাছিল চ' এতিয়াতো আৰু আমাৰ বুৰ্জ খালিফা হৈ গৈছে তো এইবিলাকৰ কি ভেলু কিন্তু অল্ড হিচাপত কিমান কষ্ট কৰিছে হা তো এইফালে যাব নোৱাৰি এইফালে বেলেগ একো নাই তো আমি এইফালে এগেইন আমি এইফালে চাওঁ আমি মানে কেনেকৈ যাব পাৰি প্ৰথমবাৰ বুজি নাপালোঁ না কেনেকুৱা আছিল তো এইফালে এইফালে যাওঁ একো নাই নহৰাওঁ চাই লওঁ কি হয় তো ৰাস্তা ব্লক কৰা বুলি কৈছে তো নিশ্চয় ব্লক কৰিছে কাৰণ আমি ৰাস্তা বিচাৰি নাপালোঁ এটা ৰাস্তা দেখিছিলোঁ পূৰা সৰু টাইপৰ আছে কিন্তু সেইটো কি বা নাজানো সোমাব নোৱাৰি সেনেকুৱা টাইপৰ গাইড লৈ আৰু ভাল মোৰ হিচাপত সিহঁতে মানে এ টু জেড ডিটেইল বুজাব সৈন্যৰ আড্ডা বুলি কয় হা কয় মানে সৈন্যৰ আড্ডাই আছে একচুৱেলি থৈ না থাকিব তো এনেকৈ মানে দৰ্জাবিলাক এনেকৈ বনাইছে যাতে মানে কোনোবা যদি আহেও মানে সি মানে ভয় খাব লাগিব আৰু কোনফালে কি দৰ্জা আছে ধৰিবই নোৱাৰি এনেকৈ বনাইছে ইয়াতে আড্ডা লৈছিল মানে সৈন্যবিলাক ইয়াতে আছিল আৰু ক'ব গ'লে চ' ওপৰত যাব কেনেকৈ পাৰি নাজানো মই দৰ্জা বিচাৰি পোৱা নাই ইফালে গৈছোঁ আমি অলৰেডি আগতে এইখিনি একবাৰ চাওঁ পাব পাৰোঁ দৰ্জা ব'লক এইবিলাক চাওক ভাবি আছে এইবিলাক আহা বুলি কিন্তু এটা অহা নাই এইফালে সেই বস্তুটো বুজাবৰ কাৰণে মানে সেই ধন্দক লগাবৰ কাৰণে এনেকৈ বনাইছে এখন আমি ইয়াতে অহা নাই একবাৰো অহা নাই আমি কিন্তু আহিছোঁ বোলে এইফালে কি কৰিব আৰু সেই টেলেণ্টেড মানুহ এইফালে আমি অহাই নাই কিয় আহিম এইফালে আহিম তলত বেচা গৰু চোৰ ঠিক আছে অঁ এইবাৰ চেনেল সোধা হ'ব লাগিব তো চাওক কি ক'ব আৰু ঠিকে আছে মই বাৰু ধন্দক খোৱা নাই ধন্দক খালাম তাৰমানে কি এনেকৈ মানে মানুহক মানে সেই কৰিবৰ কাৰণে এইটো বনোৱা হৈছে গাড়ী এটা নাজাৰা খাই আছোঁ পিছফালে ইয়েলো নাজাৰা পানীটো অলপ ভেই হৈছে হেলাই পৰিছে কিন্তু নাজানো এইটো পুৰণা হয় নে নহয় পুখুৰীটো বাট ঠিকেই আছে আৰু ভাল পজিশ্যনত ঠিকে আছে ভাল লাগিছে চাওক ইয়াৰ ওপৰত আৰু এগেইন ফ্ল'ৰ আছে মেবি তাত যাব চেষ্টা কৰিম যদি পাৰোঁ অঁ গাইজ নোৱাৰিম আমি ব্লক কৰি দিছে এইটো ইয়াৰ ওপৰত মানে যাব নিদিয়ে
ব্লক কৰা আছে আৰু আমি ইয়াতে অহা নাই আগতে সেইটো কথা হয় এইফালে ব্লক কৰা আছে মানে যাব নিদিয়ে মানে ওপৰত নিশ্চয় আমাৰ ক্ষতি হ'ব গ'লে হয়তো মানে কমজোৰি হ'ব পাৰে ওপৰখন নিশ্চয় এনেকৈ ব্লক ওপৰতো আহিলোঁ তলৰ ফালে যোৱা ৰাস্তা নাপালোঁ তলৰ ফালে এটা আছিল কোনফালে আছে নাজানো এইটো লাইফত কেতিয়াবা নেক্সট টাইম আহিব পাৰে বা নোৱাৰে একবাৰ যদি কেতিয়াবা আহে ভালকৈ এক্সপ্ল'ৰ কৰাটো জৰুৰী কাৰণ আমাৰ লাইফত ভৰসা নাই কেতিয়া আমি আহি পাম ইয়াৰ পৰা আপোনাৰ এতিয়া গাইজ কথাটো হৈছে ইয়ালৈ মানে আহিলে আপোনাৰ ক'ত আৰু এনেকুৱা লাগিব যেন আমি বাৰ আহি আছোঁ কিন্তু সেইটো নহয় ছেম বস্তু নহয় বেলেগ বেলেগ বস্তু গাইজ আমি এতিয়া 4 নম্বৰ ফ্ল'ৰ আছোঁ মানে ক'ব গ'লে আমাৰ কাৰণে গ্ৰাউণ্ড ফ্ল'ৰ বা তলত আৰু আছে 3টা ফ্ল'ৰ সেনেকৈ কয় এইফালে যাব লাগিব এতিয়া গাইজ তললৈ যাব লাগিব গাইজ এইবিলাক চাওক পূৰা খোলা আছে ওপৰত এনেকৈ চাওকচোন কিবা দেখা পাইছেনে এইফালে পূৰা হোল এটা আছে ক'ত যায় নাজানো চাওক ক'ত যায় নাজানো কিন্তু হোল এটা আছে গাইজ ইফালে এক্সপ্ল'ৰ কৰিম এতিয়া আমি তো বলক তো ইফালে আমি গৈ আছোঁ এন্ধাৰ গাইজ বহুত এন্ধাৰ তল ঘৰ ইফালে আমি আগত পালোঁ আৰু এতিয়া আমি গৈ আছোঁ আৰু চাই লওঁ কি কৰিব পাৰোঁ গাইজ চাওক গাইজ দৌৰি যাব লাগিব বিকজ বহুত লাম্বা গাইজ ফিনিছ তো গাইজ ইফালে আপোনাৰ দেখিবলৈ পাব এইফালে মানে এইবিলাক আছে কিন্তু তলত নিশ্চয় আছে ৰুম আছে কিন্তু আমি ৰুমবিলাক দেখা নাপাওঁ তো গাইজ ৰুমবিলাক কোনফালে যায় আমি নাজানো দৰজা আছে নিশ্চয় ব্লক হৈ আছে তো বহুত ঘূৰিলোঁ কিন্তু দৰজা নাই দেখিবলৈ নাপালোঁ চ' এতিয়া কি কৰোঁ নিশ্চয় যাব নোৱাৰি থাকে কেনেকৈ বাৰু যায় তলত বলক উপায় নাই আৰু এইফালে আমি এতিয়া ওলাই যাওঁ তলাতল ঘৰ দেখিলা পাতনে মোৰ কবিতা তুমি